নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু মোক মৰম দিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিবলগীয়া সকলোবিলাক ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব। আজি এয়া বনাবলৈ লৈছোঁ ছাগলী মাংস। এইখিনি মাংসখিনি জিৰা, ধনিয়া, মিট মছলা, গৰম মছলা আৰু ৰেড চিলি পাউডাৰ সকলোবোৰ দি লোৱা হ'ল। আৰু পিঁয়াজ, আদা নহৰু পেষ্ট এইবোৰ বনাই থৈছোঁ মিক্সিত। এইফালে পিঁয়াজ কাটি থৈছোঁ, এইফালে অমিতা, এইফালে আলুখিনি অকণমান সিজাই ল'লোঁ। এয়া মছলা দিয়া হৈ গ'ল ইয়াত। এতিয়া আদা নহৰু পেষ্টখিনি আৰু পিঁয়াজ অলপ মিলাই ভালদৰে সানি অলপ দেৰি থৈ দিম। তাৰপাছত বনাম আৰু কেনেদৰে বনাওঁ আপোনালোকক দেখাম বাৰু, চাই থাকিব ভিডিঅ'টো। এতিয়া নিমখ হালধি এড কৰি লৈছোঁ আৰু মাংসখিনি ভালদৰে সানি ল'ম। সানি অলপ সময় ফ্ৰিজত ৰাখি ল'ম, তাৰপিছতহে বনাবলৈ আৰম্ভ কৰিম। চাই থাকিব ভিডিঅ'টো। আজি ছাগলী মাংস এটা স্পেচিয়েল ৰেচিপি আপোনালোকলৈ আগবঢ়াম, চাই থাকিব। এতিয়া ফ্ৰিজত অলপ সময় ৰখাৰ পিছত মই মাংসখিনি বনাবলৈ লৈছোঁ। এয়া কেৰাহীত পিঁয়াজ দি দিছোঁ। তেল গৰম হোৱাৰ পাছত পিঁয়াজখিনি অলপ ৰঙা হ'বলৈ দিম। এতিয়া মাংসখিনি তেলত ভাজি ল'লোঁ। এতিয়া অলপ ঢাকনখন দি ল'ম। এতিয়া অলপ সময়ৰ পিছত আকৌ লৰাই দিছোঁ। এতিয়া ঢাকনখন আকৌ দি দিম। এতিয়া লৰাই দিছোঁ। দেখিবলৈ কালাৰটো কিমান ধুনীয়া হৈছে মাংসখিনি, আৰু গোন্ধটোও ভাল আহিছে। ছাগলী মাংস যিহেতু সিজোতে অলপ টাইম লাগে, সেইবাবে আজি মই কুকাৰত চিটি নমৰাওঁ, কেৰাহীতে ভাজি সিজাম। চ' চাই থাকিব ভিডিঅ'টো, মাজে মাজে তেনেকৈ দেখাই থাকিম আৰু। এতিয়া আকৌ ঢাকনখন দি দিম। চ' অলপ দেৰি পিছত মই আলু আৰু অমিতাখিনি ইয়াত দি দিছোঁ। এতিয়া ভালদৰে ভাজি ল'ম। এতিয়া আলু আৰু অমিতাখিনি দি ভালদৰে লৰাই দিলোঁ আৰু ঢাকনখন দি দিম। এতিয়া গৰম পানী দি দিলোঁ ইয়াত আৰু উতলিবলৈ দিম ভালকৈ। এতিয়া পূৰা উতলি আছে মাংস, সিজিছে আৰু চাগে যথেষ্ট সময় হ'ল উতলি থকা। অলপ পাছত নমাই দিম আৰু একেবাৰে নমাই মেলি আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এয়া ছাগলী মাংস ৰেডি হৈ গ'ল। গ্ৰেভিয়ে কৰিছোঁ বাৰু।